जय हिंद जय भारत स्वागतम जनाइছো অনেক নতুন ভিডিও লটো বন্ধুসকল আসাম কমান্ডো ব্যাটালিয়ন 2025 এন্ড 2026 বৰ্ষত নতুনকৈ পদ আহিবনে নাহে অফিচিয়ালি এনাউন্সমেন্ট কি আহিছে কিমান পদ মুকলি হ'ব পাৰে যদিহে পদ মুকলি হয় ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব বহুতে মোক কমেন্ট কৰি আছে বহুতৰ মনত এটা ডাউট আছে যে আসাম কমান্ডো ব্যাটালিয়নৰ নতুনকৈ পদ এবি পোষ্টত আপোনালোকৰ কিবা নতুন আপডেট আহিছে নেকি তো বন্ধুসকল বহুতে এটা আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো আসাম কমান্ডো ব্যাটালিয়ন 2026 চনৰ যেটো নেকি আহিবলগিয়া পদ হয় নতুন পদ কেতিয়া মুকলি হ'ব কিমান মুকলি হোৱাৰ চান্স আছে অফিচিয়ালি এনাউন্সমেন্টত কি জনোৱা হৈছে তো সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিওৰ জৰিয়তে পাবলৈ সক্ষম হ'ব তো ভিডিওটো কোনো স্কিপ নকৰি হেকলৈকে চাই থাকিব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব লগতে যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনে ধৰণৰ জবছৰ আপডেট বা মনত থকা ডাউটসমূহ আপোনালোকে সদায় পাই থাকে তো বন্ধুসকল বৰ্তমান সময়ত ঘোষণা কৰাৰ মতে সিএম ছাৰে কৈছে যে টোটাল আপোনালোকৰ যেটো নেকি অসম পুলিচ বিভাগত 11342টাকৈ নতুনকৈ পদ আপোনালোকৰ বৰ্তমান খালি আছে বুলি কৈছে বৰ্তমান সময়ত ফুলফিল হোৱা নাই এখিনি পোষ্ট তো ইয়াতে আপোনালোকক কৈছে যে এডিজিপি 3টা পোষ্ট আছে আইজিপিৰ 3টা পোষ্ট আছে আৰু ডিআইজিপিৰ 9টা পোষ্ট আছে এসপি এসএসপিৰ 7টা পোষ্ট আছে লগতে এডিডি এসপিৰ কাৰণে 67টা পোষ্ট আছে ডিএসপিৰ কাৰণে 142টা পোষ্ট আছে ইনস্পেক্টৰৰ কাৰণে 88টা পোষ্ট আছে সাব ইনস্পেক্টৰৰ কাৰণে 1100 পোষ্ট আছে এএসআইৰ কাৰণে আপোনালোকৰ 600 পোষ্ট আছে লগতে গাৰ্ডমেনৰ কাৰণে 400 পোষ্ট আছে আৰু কনষ্টেবলৰ যিসমূহ এবিউবি কনষ্টেবল পোষ্ট হয় ইয়াতে টোটাল 45কৈ অধিক আপোনালোকৰ ইয়াতে পদ খালি আছে বুলি কৈছে লগতে ড্ৰাইভাৰৰ কাৰণে 767টা পোষ্ট খালি আছে বুলি কৈছে লগতে যিবোৰ গ্ৰেড 4 সাফাই কৰ্মচাৰী কুকিং বাৰবাৰ এই সমূহত পদ মুকলি আছে প্ৰায় 436 মানে এইখিনি পদ বৰ্তমান সময়ত অসম পুলিচৰ যেটো নেকি খালি পদ হয় অসম পুলিচৰ বৰ্তমান খালি পদ ইমানটা আছে প্ৰায় 11342টা নতুনকৈ পদ আপোনালোকৰ আছে কিন্তু এই পদটো আপোনালোকৰ যেটো 2024 চনত এপ্লাই হৈছিল অক্টোবৰ মাহত তো সেই সময়ৰ যেটো পোষ্ট আছিল সেই সময়ৰ পোষ্টৰ লগত প্লাস কৰি নহয় হেতু এক্সট্ৰা আৰু লগতে যেটো বৰ্তমান সময়ত সেই পদৰ বাহিৰেও আৰু 11342টাকৈ নতুনকৈ পদ খালি আছে বুলি কৈছে তো বন্ধুসকল ইয়াতে কথাটো হৈছে যে আসাম কমান্ডো ব্যাটালিয়নৰ ইয়াতে এবি পোষ্টসমূহ মুকলি হ'বনে নহয় তো বহুতৰ মনতে এটো ডাউট আছে যে আসাম কমান্ডো ব্যাটালিয়নৰ নতুন পদ খালি হ'বনে নহয় বা আসাম পুলিচৰ যেটো কনষ্টেবল এবিউবি হয় ইয়াতে আপোনালোকৰ নতুনকৈ পদ খালি হ'বনে নহয় তো বহুতৰ মনত এটো ডাউট আছে তো আপোনালোকক অকনমানকৈ ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম কনষ্টেবলৰ যেটো পোষ্ট হয় কনষ্টেবল এবিএনইউবিত প্ৰায় 4500 পোষ্ট আছে বুলি কৈছে কিন্তু যোৱা বছৰ আপোনালোকৰ 164টা কমান্ডো ব্যাটালিয়নৰ যেটো এবি পোষ্ট খালি হৈছিল তো আপোনালোকে নিশ্চিন্ত মনে থাকিব আহি থকা অক্টোবৰ বা নৱেম্বৰ মাহত আপোনালোকৰ আকৌ এসএলপিআৰবি অফিচিয়েল সাইটত আপোনালোকে দেখিবলৈ পাব যে আসাম পুলিচৰ যেটো এবিউবি কনষ্টেবল হয় লগতে আসাম পুলিচৰ সাব ইনস্পেক্টৰৰ পোষ্টসমূহ লগতে আপোনালোকৰ গাৰ্ডমেনৰ পোষ্টসমূহ বা ড্ৰাইভিং পোষ্টসমূহ বা গ্ৰেড 4 সাফাই কৰ্মচাৰী পোষ্ট লগতে কনষ্টেবলৰ যেটো এবি পোষ্ট হয় আসাম কমান্ডো ব্যাটালিয়নৰ ইয়াৰো পোষ্ট দেখিবলৈ পাব কিন্তু এই 4500 পোষ্টৰ ভিতৰতে আসাম কমান্ডো ব্যাটালিয়নৰো ইয়াতে পদ থাকিব তো বন্ধুসকল আপোনালোকে নিশ্চিন্ত মনে থাকিব আসাম কমান্ডো ব্যাটালিয়নত যদিও বহু বেছি পদ নাহে কিন্তু কম সংখ্যক হলেও আপোনালোকৰ পদ বৰ্তমান সময়তো মুকলি হোৱাৰ বহুত বেছি চান্স আছে কাৰণ আসাম কমান্ডো ব্যাটালিয়নতো বহুত বেছি পদ খালি হৈ গৈছে বহুতো মানুহ ৰিটায়াৰমেন্ট তাৰ জায়গাত আপোনালোকক নতুন ক্যান্ডিডেট এড কৰা হ'ব লগতে আপোনালোকৰ যেটো নেকি কনষ্টেবলৰ এবিউবি পোষ্ট হয় ইয়াৰ পৰাও কিছুমানে প্ৰমোশন হৈ গৈছে তো ইয়াতে পদ বিলাক খালি হৈ গৈ আছে তো সেই কাৰণে আপোনালোকৰ বহুখিনি পদ খালি আছে বুলি বৰ্তমান সময়ত জনোৱা হৈছে তো যদিহে আপোনালোকে ইন্টাৰেষ্টেড আছে তেনেহলে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি থাকক তেতিয়াহে আপোনালোকে নটিফিকেশন আহা লগে ইন্টাৰভিউ দিবলৈ বা আপোনালোকে ফিজিক্যাল দিবলৈ ৰেডি হৈ থকাটো আপোনালোকৰ কাৰণে বহুত বেছি জৰুৰী তো বন্ধুসকল এনে ধৰণৰ জবছৰ আপডেট বা মনত থকা ডাউটসমূহ যদিহে আপোনালোকে কমেন্টৰ যোগেদি কয় তেনেহলে আপোনালোকক ভিডিওৰ দ্বাৰা দিবলৈ বহুত বেছি মই চেষ্টা কৰো তো সেই কাৰণে কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুবৰ্গৰ হতো যাতে শেয়াৰ কৰে কাৰণ যিসকল ক্যান্ডিডেটে আসাম কমান্ডো বা আসাম মানে অসমৰ যিকোনো চাকৰিৰ কাৰণে চৰকাৰী চাকৰিৰ কাৰণে যদিহে প্ৰচেষ্টা চলাই আছে বা এপ্লাই কৰিম বুলি ভাবি আছে সেই সকলকো এই ভিডিওটো শেয়াৰ কৰি থব যাতে সকলোৱে গম পায় যে আসাম কমান্ডো বা আসাম পুলিচ বহুখিনি পদ 11000তকৈ অধিক পদ মুকলি হ'ব বুলি গম পায় তো এই কাৰণে আপোনালোকক কৈছো যে সকলোকে শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে খবৰবোৰ আহি থাকিলে আপোনালোকে সদায় গম পাই থাকে তো